হওক কিবা কিবি হওক যাৰ ঘৰত চাকৰি নাই তেওঁলোকক সকলোকে 10,000 পইচা দিয়াৰ হাগ্ৰামা মহিলা ৰিচাৰে সিদ্ধান্ত লৈছে। ইয়াৰ কাৰণে IBS ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম বছৰত 50 কোটি টকা আৰু যদি 50 কোটি টকা হয় নহয় আপোনালোকৰ ব্লগক 1 কোটি 25 লাখ টকা হাগ্ৰামা মহিলা ৰিচাৰে প্ৰত্যেক বছৰে অকল যাৰ ঘৰত চাকৰি নাই যিসকলে হাজিৰা কৰে যিসকলে লেবাৰ কৰে তেওঁলোকক IBS দিম বুলি 10,000 দিম বুলি হাগ্ৰামা মহিলা ৰিচাৰে প্ৰতিশ্ৰুতি ললে আৰু আমি BPF সিদ্ধান্ত ললে। ইয়াৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। ইয়াৰ কাৰণে আমাৰ প্ৰাইমাৰী BPF নেতাসকলে যাতে অকমান গুৰুত্ব দি কিনে গাঁৱত ঘুমালে যাতে কয় যাৰ 60 বছৰত বয়স পাৰ হৈ গল তেওঁলোকক উখু খাবলে জ্বৰ হলে ডক্টৰ তাত যাবৰ কাৰণে তেওঁলোকৰ পইচা নাথাকে তেওঁলোকক কোন চাব তেওঁলোকক আমাৰ BPF তেওঁলোকক চোৱা দায়িত্বটো আমি লৈছো। ইয়াৰ কাৰণে যাৰ 60 বছৰ পাৰ হৈ গল হেণ্ডিকেপ তেওঁলোকৰ কাৰণে হাগ্ৰামা মহিলা ৰিচাৰে প্ৰত্যেক বছৰে 10 কোটি টকা দিম বুলি ইতিমধ্যে BPF সিদ্ধান্ত লৈছে। ইয়াৰ কাৰণে এই 5টা গ্যাৰেন্টি মাটিৰ পাট্টা আই মাতৃসকলক 40 কোটি টকা যাই যিসকলে হাজিৰা কৰে মহিলা হ'ব পুৰুষ হ'ব সকলো যাতে যাৰ ঘৰত চাকৰি নাই তেওঁলোকৰ কাৰণে 50 কোটি টকা হাগ্ৰামা মহিলা ৰিচাৰে সিদ্ধান্ত লৈছে। আৰু ডেকা ল'ৰা মা দেউতা যে কয় মোৰ ল'ৰা একো নহলে মানুহ হওক আপোনাৰ ছোৱালী একো নহলে মানুহ হওক এই মানুহ বনাবৰ কাৰণে হাগ্ৰামা মহিলা ৰিচাৰে প্ৰতিশ্ৰুতি লৈছে। ইয়াৰ কাৰণে আপোনাৰ ল'ৰা ছোৱালী মানুহ বনাবৰ কাৰণে আমাৰ BPF চৰকাৰে সিদ্ধান্ত লৈছে বছৰত 1 কোটি টকা হাগ্ৰামা মহিলা ৰিচাৰে আপোনালোকৰ ল'ৰা ছোৱালীক মানুহ বনাবৰ কাৰণে পইচা আনিব বিচাৰিছে। দুটো ভাল কথা কয় জানো এইটো। ইয়াৰ কাৰণে এইবাৰ অন্য ৰাজনৈতিক দল কৰি কিনে লাভ নাই। UPPL আজিও বনৰগাঁৱত UPPL কোন কেণ্ডিডেট কোন ক'ব নোৱাৰে নহয় জানো ছাৰ। UPPL কেণ্ডিডেট নাই তাক কয় আপুনি খেলক বনৰগাঁৱত তেওঁ কয় হাততে নাই নাই আমি BPF লগত নোৱাৰে জানে। বনৰগাঁৱত UPPL কেণ্ডিডেট 10জন মান হওক প্ৰমোদ বড়োৱে কয় আপুনি খেলকচোন সিও কয় হাত উঠাই নাই 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 বনৰগাঁৱত আজিলৈকে UPPL জিতা ৰেকৰ্ড নাই বনৰগাঁৱত মই আৰু পইচা নষ্ট নকৰো সিও সাৰেণ্ডাৰ কৰে। লাষ্টত কিবা কিবি হয় ইমান হাওক আছে যদি প্ৰমোদ বড়ো আপুনি খেলক বুলি কৈছে বোলে এতিয়া উপায় নাই। প্ৰমোদ বড়োৱে তাকো কয় আপুনি খেলক বনৰগাঁৱত সিও হাত উঠাই সাৰেণ্ডাৰ আজিলৈকে বনৰগাঁৱত মই পাৰা নাই আৰু তাক আনে সিও কয় BPF বিৰাট ষ্ট্ৰং বনৰগাঁৱত নাই নাই মই নেখেলো মোৰ মাটি বাৰী চব শেষ হৈ যাব সাৰেণ্ডাৰ। 10জন মান UPPL কেণ্ডিডেট বিচাৰি আছে বনৰগাঁৱত আজিও ফাইনেল হ'ব পৰা নাই। এতিয়া কিবা কিবা কৈছে বোলে ছাৰ আপুনি কিয় কেণ্ডিডেট আমাক যাচি থাকে আমি নোৱাৰো পাৰিলে আপুনি খেলকচোন কৈ আছে বোলে। এতিয়া প্ৰমোদ বড়ো ভয় কৰি আছে কথাটো হয়তো মই কাৰোবাক খেলিবলৈ দি আছে তেওঁলোকে কেণ্ডিডেট নাই। ইয়াত UPPL বনৰগাঁৱত কেণ্ডিডেট নাই। ইয়াৰ কাৰণে জানে কেলে কেণ্ডিডেট নাই হাৰি বুলি সব জানে। ইয়াৰ কাৰণে কেণ্ডিডেট হ'বলৈ কোনো হাওক নাই। যাৰ কেণ্ডিডেট নাই ইয়াৰ লগত UPPL কৰি কিবা লাভ হ'ব নহয় জানো। ইয়াৰ আফচু ল'ৰাকেইটা ৰাতি আহিব বাইদেউ আফচু ল'ৰাকেইটা ৰাতি আহিব নহয় জানো আহিব না ইয়াৰ আফচুনি মানसिफ्रा हराव फैना फैसा रानफैबालाय हा लाभ गैया मिथिबाय ना बिराद थगायसे ना आफसु ল'ৰাকে আগৰ MP इलेक्शনত अरुणोदय फर्म दिलाय 1200 टका পোৱা নাই दंफां गायनो होननानै फैसा मोनदों दंफां गायगोना गायाखै गस फुलि रुइसिना रुवानाय আপোনালোকে আগৰ ৰুব দিছে সবক না ইমান গছ ফুলি ৰুৱাই কিনে আমাৰ আই মাতৃ সকলক মিছা কথা কৈছে UPPL গছ ফুলি ৰুব দিছিলে না গছ ফুলি ৰুইছে বন্তি পাইছে পোৱা নাই নাপায়। আৰু এবাৰ জানে বাইদেউ আপোনালোকে চাখা এই অৰুণোদয় ফৰ্মটো অৰুণোদয়টো 4টা ক্ৰাইটেৰিয়া বেছি পায় এই 4টা ক্ৰাইটেৰিয়া পোৱা পাছতে অন্য কিটা পায়। 1 নম্বৰ বিয়া নোহোৱাকৈ বুঢ়ী হৈ যোৱা পাব লাগে অৰুণোদয় পাবৰ কাৰণে বিয়া নোহোৱাকৈ বুঢ়ী হৈ যোৱা 45 বছৰ মানে বিয়া নাপাতাকৈ বুঢ়ী হোৱা। 2 নম্বৰ বিয়া পাতিছিল
হাজবেণ্ডে মৰি গ'ল এনেকা হ'লে পায় তাৰপিছত বিয়া পাতিছিল ডিভোৰ্স হ'ল এনেকা পায় নহ'লে হেণ্ডিকেপ এই 4 ক্ৰাইটেৰিয়া এনেকা মানুহ পোৱা পাছত যাৰ ঘৰত পাকা ঘৰ নাই যাৰ ঘৰত চাকৰি নাই যাৰ ঘৰত 4 চকা গাড়ী নাই যাৰ ঘৰত মানে ইটা থাকা ঘৰে নাই এনেকা মানুহ বিলাব লাগে কিতিয়া কি কৰিছে ইউপি পিলৰ নেতাসকলে একদম তাৰ মোঠাও আছে তাকে ফৰ্ম দিলাই দিছে জানে আপনি উৰণোদয় পাবলৈ হলে মোঠা মৰিব লাগে এতিয়াতো আপোনাৰ মোঠাই মৰা নাই ইউপি পিলৰ নেতাসকলে জবৰদস্ত ফৰ্মটো দি দিয়ে বোলে বাইদেউ ফিলাপ কৰি দিয়ক 500 টাকা পাব এই বাইদেউৱে কয় মোৰ মোটা আছে কেনেকা দিম ইউপি পিলে কয় বোলে নাই আপনি মোটাটো মৰিছে কৈ লিখি দিবি হ্যাঁ ইউপি পিলে আৰু যদি আপনি যদি 1200 টাকা লব ইউপি পিলৰ কথা লৈ কিনে যদি আপনি নিজৰ মোটাটো মৰিছে কৈ কিনে লিখি দিয়ে আৰু যদি খালি পৰীক্ষা হসাকে মৰে কোনে দিব আপোনাৰ মোটাটো ইউপি পিলটো ঘূৰাই নিদিয়ে এই আফসুল লৰা আৰু ইউপি পিলে এনেকা কৰি আছে মানে বট স্বাৰ্থত অৰুণোদয় ফৰ্মটো ৰাতি ৰাতি মোটাও আছে ডিভোৰ্সও হোৱা নাই একদম ফৰ্ম বিলাই আছে জানে আমি নহয় জানো ইয়াৰ কাৰণে ইউপি পিলৰ কথা লৈ কিনে হসা হসি যদি ফৰ্ম লয় হসা হসি যদি আপোনাৰ মোটা খালি পৰখি মৰি যায় তাই কাৰ হ'ব আপোনাৰে হ'ব ইয়াৰ কাৰণে ইউপি পিলে যেনেকা আইডিয়া দি আছে নহয় এইটো বিৰাট বেয়া মই আপোনালোকেতো নলয় মই জানো আপোনালোকে সব বিফিয়া মই ইউপি পিলৰ মহিলাসকলক কৈ আছো যাই মহিলাই হাজবেণ্ড আছে অৰুণোদয় ফৰ্ম লগত হাজবেণ্ড নাই বুলি লিখি দিছে এই ইউপি পিলৰ মহিলাসকল মোটা যদি খালি পৰখি মৰি যায় কি হ'ব হয় না নহয় এই ইউপি পিলৰ মহিলাসকলকে মই কৈছো ইয়াৰ কাৰণে আপোনালোকে 1.5 মাহ ৰখক আমাৰ চৰকাৰে আছে সব সাৰে দিব ইয়াৰ ৰাস্তা ইয়াৰ সকলো অৰুণোদয় আমাৰ সাৰে দিব সব আপোনালোকে চিন্তা কৰিব নালাগে আমাৰ জিটিমে ইয়াৰ কাৰণে 1% আপোনালোকে ডাউট ল'ব নালাগে দেই বিপিএফ চৰকাৰ নাহিব বুলি ভাবে নেকি আপোনালোকে বিপিএফ চৰকাৰ পিয়া সানে নামা সানো নাঙা মিथिबाय না ইউপি বেলা বিৰাট দুৰ্বলতা जोंनानो फैखागोन टावाराव ইয়াৰ কাৰণে মই বেছি কথা নকম মোৰ বন্ধু ৰাজুও ক'ব তাৰ পিছত আমাৰ ক্যান্ডিডেট যে এপ্লিকেন্ট স্যাৰ তেখেতক ক'ব আমি একেলগে কাম কৰি এই অঞ্চলটো উন্নত হ'ব হাগ্ৰামা মহিলাৰী ছাৰৰ মৰম আৰু আশীৰ্বাদ সদায় এই অঞ্চলৰ ৰাইজসকলৰ লগত আছে বুলি হাগ্ৰামা মহিলাৰী ছাৰে আমাৰ মানে সুভাষ ডাঙৰীয়াক আৰু বিষ্ণু ডাঙৰীয়াক কৈছে আমাকো কৈছে ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ছাৰৰ মৰম আৰু আশীৰ্বাদ সদায় এই অঞ্চলত ৰাইজ লগত আছে আপোনালোকক সকলোকে ধন্যবাদ গাঁওবুঢ়া ছাৰকো ধন্যবাদ যাচি মোৰ বক্তব্য মই ইয়াতে সামৰিলো থ্যাংক ইউ ছাৰক ধন্যবাদ দিলো আৰু আমাৰ মাজত উপস্থিত